নমস্কাৰ, মই প্ৰথমতে মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সদায়তো বেলেগক দেখিয়ে থাকোঁ, আজি ভাবিলোঁ মই নিজে এটা বনাই চাওঁ আৰু সেই বুলিয়ে মই আগবাঢ়িলোঁ। আপোনালোকে চাওকচোন এবাৰ। আজি হৈছে 6 আগষ্ট 2023 দেওবাৰ। আজিৰ দিনটো মোৰ বাবে বহুত বিশেষ মানে আজি আমাৰ ঘৰলৈ নতুন আলহী অহা কথা। নতুন আলহীনো কোন সেয়া আপোনালোকে গম পাবই। তথাপিও মই আপোনালোকক জনাই দিছোঁ, নতুন আলহী মানে আজি মোক চাবলৈ অহা কথা। যিহেতু ঘৰখনলৈ প্ৰথমবাৰৰ বাবে তেওঁলোক আহিব, সেইবাবে ভণ্টি, মই আৰু বা তিনিওজনী মিলি কামত লাগিলোঁ। বালৈ চাওকচোন, তাইনো কি কৰিছে। তিনিওজনীয়ে এটা এটা কাম ভাগ কৰি লোৱাত তাই আকৌ ফুলটোকে বাছি ল'লে। ফুলখিনি কিমান ধুনীয়াকৈ সজাইছে চাওকচোন। এনেকৈয়ে তিনিজনীয়ে ৰাতিপুৱাৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰি দিলোঁ। লগতে আকৌ আমাৰ ভাইটিক চাওকচোন, সিনো কি কৰোঁ কি নকৰোঁ হৈ মেলি তিনিজনীৰ কাম দেখি তিনিজনী পিছা নেৰাই হ'ল। এইবোৰে আৰু আমি কাম কৰিয়ে আছোঁ আৰু বালৈ চাওকচোন, ইমান ধুনীয়াকৈ বায়ে ফুলখিনি সজাই দিলে। কিবা এটা দেখিবলৈ ইমান ভাল লাগিছে। আনফালে আকৌ আমাৰ ভণ্টিক চাওকচোন, তাই একেবাৰে ৰ'বই পৰা নাই। বায়েকক ল'ৰা চাবলৈ আহিব বুলি তাই আকৌ ঘৰ মোচাতে লাগি গ'ল। এনেকৈ কামবোৰ লাহে লাহে তিনিজনীয়ে কৰি বজাৰলৈ বুলি ওলালোঁ বাৰ লগত। বজাৰলৈ মানে বিশাললৈ গ'লোঁ। সৰু সুৰা বস্তু কেইটামান ল'বলৈ আছিলে, যিহেতু বিশালতে সোমালোঁ আৰু তাত গৈ আকৌ প্ৰথমে আমি কাপ চোৱাতহে লাগিলোঁ। আমাৰ ঘৰলৈ তেওঁলোক প্ৰথম আহিব যেতিয়া, নতুন কাপ এটাত দিবলৈ হ'লে নিজৰে ভাল লাগে দিয়কচোন। সেইবাবে কাপ চোৱাত লাগি গ'লোঁ। বজাৰলৈ বুলি ক'লে নিজে কনফিউজো হৈ যাওঁ, কোনটো লওঁ নলওঁকৈ। তথাপিও এটা লৈ বুলি ঘৰলৈ আহিলোঁ। আলহীয়ে পাইছোঁগৈ বুলি ফোন কৰি খবৰ দিয়াত ভণ্টি আৰু মই মিলি বিচনাখনকে অলপ ঠিক কৰি ল'লোঁ। সময়ৰ পিছতচোন তেওঁলোক পালেহিয়ে। মনটো ইমানেই খেলি মেলি লাগিছে, কি কৰোঁ কি নকৰোঁ হৈ ভিতৰলৈকে গ'লোঁ। লাজো লাগিছে, ভয়ো লাগিছে আৰু ভালো লাগিছে। তেওঁৰ মাক, এনায়েক আৰু বৰ্তাক আহিছিল। মোক যিমানেই ওচৰ চাপিছেহি, মোৰ সিমানেই কিবা এটা ভয় আৰু লাজ লাগিছে আৰু ভালো লাগিছে। তেওঁক দেখিতো মোৰ ভাল লাগিছেই। মোৰ মানে মনটো কেনেকুৱা লাগিছে মই আপোনালোকক ভালকৈ হয়তো বুজাই ক'ব নোৱাৰিম। তেওঁক মই ইমান দিনে পাই আছোঁ, ভালকৈ কথা বতৰা পাতি আছোঁ, কিন্তু আজিৰ দিনটো বহুত বেলেগ। নাই আকৌ ক'লে, ধুনু তই মেখেলা চাদৰ এযোৰকে পিন্ধ। সেইবাবে মেখেলা চাদৰ এযোৰ উলিয়াই মেলি চাইছোঁ গাত লগাই কেনেকুৱানো লাগে। তেওঁলোক আৰু মোৰ মা পাপা আৰু এনাই ভণ্টি সকলোবোৰক একেলগে দেখি মোৰ মনটো ইমানেই ভাল লাগিছে, মই কাকো হয়তো বুজাই ক'ব নোৱাৰিম। সঁচাকৈয়ে এই দিনটো মোৰ বাবে বহুত বিশেষ। এনেকৈ দুয়োখন ঘৰে কথাবোৰ ভালকৈ আলোচনা কৰি এটা ভাল সম্পৰ্ক গঢ়ি উঠিল। বহুতো আপোনালোকে দেখি গম পাইছেই, দুয়োখন ঘৰ একেলগ হ'ল। এতিয়া আমাক আশীৰ্বাদ কৰক আপোনালোকে।